এয়া ভকংগা মাংস কাটি আছে আমি মানে মই গৈ আছোঁ আজি পুনৰ গুৱাহাটী চাৰিওফালে অটো এইখন চাওক বাপৰে চাওক ভকংগাটো দলঙৰ ওচৰত কিমান লাইন লাগি গৈছে আজি গাড়ী চাওক কিমান ধুনীয়া আমি বৰ্তমান ৰখি আছোঁ এখনৰ পিছত এখন চাওক ধুনীয়াকৈ লাইট জ্বলাই দিছোঁ ইয়াতে অটো চটো চব গাড়ী আহি আছে টমটম আহি গৈছে ওপৰ চাওক কিমান ধুনীয়া গছ গছনি এইফালে চাওক গাড়ী আহি আছে আৰু বৰ্তমান গৈছে গাড়ী গৈছে হাং গাড়ী গৈছে এখন এইটো নমালে নাই এতিয়া চাওক ভকংগা দলংখন ইমান যে ৰ'দ দিছে নহয় চাওক এখন হ'ল ভকংগাঁও দলং ভকংগাঁও দলং আৰু এইখন চাওক ভকংগাঁও নদী এইখন চাওক ভকংগাঁও দলং এইখন দলঙেদি আমি জাগিৰোড গৈ আছোঁ জাগিৰোড হৈ গুৱাহাটী যাম চাওক কিমান ধুনীয়া আমাৰ ভকংগা দলংখন চাওক চাওক কিমান ধুনীয়া বাইক লৈ চাওক খুব ধুনীয়া একদম চাওকচোন কিমান ধুনীয়া লাগিছে অভাৰটেক কৰিলে গাড়ীখন এনেকুৱা হয় চাওক হৰ্ণ বজাই একদম গাড়ীবিলাক স্পীড আহিছে চাওক ট্ৰেইন গেট জাগিৰোড ট্ৰেইন গেট বন্ধ হৈছে একদম টিকনি মানুহ একদম বাইক লৈ আহিছে চাওক গুৱাহাটী দিল্লীৰ নিচিনা আমাৰ অসমতো ইলেক্ট্ৰনিকত যে ট্ৰেইন যায় যে সেইবিলাক লগাইছে চাওক আমাৰ সেইটো লগাইছে জাগিৰোডতো লগাইছে আমাৰ জাগিৰোডৰ পৰাও কেইদিনমানৰ পিছত আৰম্ভ হ'ব আৰু ইলেক্ট্ৰনিক ট্ৰেইন যোৱা চাওক কিমান ইলেক্ট্ৰনিক এনেকৈ যাব লগাইছে যে এনেকুৱা লাইনত চলিব আমাৰ জাগিৰোড ট্ৰেইনবিলাকো আৰু এইফালে যে দেখিছে সেয়া অভাৰ ব্ৰিজ বনাই আছে মানে ডাঙৰ দলং বনাই আছে জাগিৰোডতো সেয়াও হ'ব আৰু চাওক কিমান নচলো পাই আছে ইলেক্ট্ৰনিক লগাই দিছে একদম জাগিৰোডতো ট্ৰেইন আহিবলৈ লাইনত চলা ট্ৰেইন 220 এতিয়া আমি অকণ পিছতে পামগৈ টোল গেট সেইখিনি তাৰপিছত আমি পাম একা বেকা ৰাস্তা তেনেহ'লে ভিডিঅ'টো চাই থাকক লাইক কৰি থাকক কমেণ্ট কৰি থাকক আৰু সুদীপ্ত মাতাফল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ষ্টৰি ভিডিঅ' চাই তেনেহ'লে মোৰ প্ৰথম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সুদীপ্ত ষ্টৰি সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বলক চাই থাকক ভিডিঅ'টো Yes
ফাইনেলি আমি আহি পালোঁ টোল গেট সেইখিনিত যোনখিনিত মই আপোনালোকক টোল গেট সেইখিনি দেখুৱাবলৈ বিচাৰিছিলোঁ এয়া চাওক টোল গেট ফাষ্টেগ এতিয়া ইয়াতে ৰখাব এয়া চাই থাকক এয়া খুলি দিলে এতিয়া আমি টোল গেটৰ পৰা ওলাই আহিলোঁ এইখিনি মানে টোল গেট এতিয়া আমি গৈ আছোঁ গুৱাহাটীলৈ আৰু অকণমান আগত আমি পামগৈ একা বেকা ৰাস্তা তেনেহ'লে চাই থাকিব দেই ভিডিঅ'টো আৰু এনজয় কৰিব ভিডিঅ'টো মোৰ থেংক ফৰ ৱাচিং ফাইনেলি আমি একা বেকা ৰাস্তাত আহি পালোঁ এয়া চাওক একা বেকা ৰাস্তা এয়া চাওক কিমান ধুনীয়া তো চাওক পাহাৰ নহয় দেই ডাঙৰ গছ ধুনীয়া ৰাস্তা একা বেকা ৰাস্তা এনেকুৱা ৰাস্তাটো চাই শ্বিলঙত গৈ থকা নিচিনাহে লাগে যদি শ্বিলঙত যাব লাগে মই তেতিয়াহ'লে ইউটিউবৰ সুদীপ্ত মটৰ ব্লগক কমেণ্ট ছেকশ্যনত ক'ব যদি শ্বিলঙৰ ভিডিঅ'বোৰ লাগে তেনেহ'লে যদি শ্বিলঙত যদি যাব লাগে তেনেহ'লে মই শ্বিলং এপাক মাৰিম এয়া কি ধুনীয়া ৰাস্তা আৰু কমেণ্টত কোনেও ক'ব দেই যদি শ্বিলঙত ৱাটাৰফল ভিডিঅ' লাগে যদি লাগে মই যাম আৰু এয়া চাওক কি ধুনীয়া একদম ৰাস্তা এনেকুৱা ৰাস্তা একবাৰ শ্বিলঙত যোৱা নিচিনাহে লাগে কিন্তু গুৱাহাটীৰ ৰাস্তাহে শ্বিলং নহয় কি ধুনীয়া ৰাস্তা একদম শ্বিলঙত বহুত দিন হ'ল যোৱাই নাই মই আগতে স্কুলৰ পৰা বহুতবাৰ শ্বিলঙত গৈ আছোঁ এতিয়া ক'তো ফুৰিব যাব পৰা নাই যাম মোক প্ৰথমতে মোৰ জ্বৰ হৈ আছেতো জ্বৰখিনি ভাল হৈ লওক তাৰপিছত মই যাম বাৰু শ্বিলঙলৈ দূৰতো প্ৰগ্ৰেম আছে বাৰু মোৰ যোৱা অকলে বাইক লৈ কিন্তু পৰীক্ষা বুলি কথা আছে নহয় চব কিমান ধুনীয়া জেগা ডাউনটাউন নে এপলো এইটো দেখিছোঁ কিমান ডাঙৰ পাহাৰ एका बेका रास्ता मैं हूँ ऐसा जादूगर सॉरी जादूगर तो हूँ नहीं लेकिन यूट्यूबर जरूर हूँ मैं ঘূৰি আছোঁ আৰু এটা কথা ক'ব আহিছোঁ এতিয়া নতুন বছৰ জানুৱাৰী আহি আছে 2022 মানে ইংৰাজী ক'ব গ'লে 2022 আহি আছে তেনেহ'লে মই এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰোঁ যে হেপী নিউ ইয়াৰ সকলোকে এডভান্সকৈ হেপী নিউ ইয়াৰ
এডভান্সকৈ এই বিকু চুবে বিকু নিচিনা পালোঁ কিহত স্কুটি গৈ থকা নে ছুটি আছে নেকি নাই নহয় তাৰ নিজৰ কোনোবা হ'ব হয় বোলা আৰু এটা কথা কওঁ আমাৰ জানুৱাৰীত প্ৰতি বছৰত জানুৱাৰীতে জোনবিল মেলা হয় তেনেহ'লে মোৰ ভিডিঅ' যোনে যোনে চোৱা মই সিহঁতক ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আমাৰ ওচৰৰ জোনবিল চাবলৈ আহিবা আৰু যদি মোক লগ পোৱা মোৰ লগত মাত খা দিব আহিবা আৰু জোনবিল মেলা চাব আহিবা দেই সকলোৱে জোনবিল মেলা চাবলৈ চাওক কিমান ধুনীয়া এই আছে তলত টিকনি গাড়ী গৈ আছে মানে ইয়াৰ পৰা তলত চালে সৰু সৰু গাড়ীবিলাক গাড়ী নিচিনা লাগে টিকনি পৰোৱাৰ নিচিনা কি ধুনীয়াকৈ আমি এতিয়া গুৱাহাটী ফাইনেলি আহি পালোঁহি আৰু এতিয়া গৈয়ে আছোঁ আৰু জেগাখিনি আমি ডাউন টাউন গৈ আছোঁ ডাউন টাউন আপোনালোকে গেছ কওকচোন ডাউন টাউন কলেজ গৈ আছোঁ নে ক'ত গৈ আছোঁ মই নকওঁ নহয় ক'ত গৈ আছোঁ গেছ কৰক আপোনালোকে আৰু কমেণ্ট ক'ব যে আমি গুৱাহাটীত ক'ত আহিছোঁ ক'ব কিন্তু দেই এতিয়া এইখিনিও ভিডিঅ' মই উঠাম এইখিনি যে চাওঁ এইফালে চাই চাওঁ গোটেই গুৱাহাটীখন কিমান ধুনীয়া গুৱাহাটী ইয়াত সকলোৱে আহে কোনোবা যদি মোৰ ফ্ৰেণ্ডটো উত্তৰাখণ্ড আছে ফ্ৰেণ্ড তুমি যদি উত্তৰাখণ্ডৰ পৰা মোৰ ভিডিঅ'বিলাক চোৱা তেনেহ'লে মই তোমাক বিশেষ কথা এটা ক'ব বিচাৰোঁ আমাৰ গুৱাহাটীলৈ আহিবা এবাৰ গুৱাহাটীখন চাবলৈ আৰু ইউটিউবত মেছেজো কৰিবা যদি পাৰা যদি মই যদি গুৱাহাটীখন তোমাক দেখুৱাব বিচাৰোঁ যদি গুৱাহাটীখন চাব আহা তেনেহ'লে মোক ইউটিউবত মেছেজ কৰিবা আৰু মই তোমাক মেছেজটো পেলাই দিম আহিবা কিন্তু দেই উত্তৰাখণ্ডত থকা মোৰ ফ্ৰেণ্ড তুমি কিন্তু আহিবা আমাৰ গুৱাহাটীখন এবাৰ চাবলৈ তেনেহ'লে আশা থাকিল বন্ধু তুমি আহিবা বুলি চাবলৈ তেনেহ'লে মিউজিয়াম আছে চিৰিয়াখানাও আছে মিউজিয়ামো আছে সকলো আছে আমাৰ এই গুৱাহাটীখনত এতিয়া আমি ডাউন সোমাবলৈ গৈ আছোঁ সোমামগৈ আৰু এতিয়া পাৰ্কিং বা আছে নহয় এতিয়া সোমাই দিয়া ডাউন এই আছে কিমান হোৱা অটো থিয় হৈ আছে এইখন টাউন হস্পিটেল আমি ফাইনেলি এণ্টাৰ হৈ গ'লোঁ ডাউন হস্পিটেল আৰু যাব সেইফালে নিব দিছে আহিব বাছ আমি এই ভিতৰত থ'মগৈ আমাৰ গাড়ীখন ভিতৰত কিমান গাড়ী ইয়াতে পাৰ্কিং কৰিছোঁ চবে ইয়াতে আমি পাৰ্কিং কৰিছোঁ